বন্ধুসকল আপোনালোকৰ ওচৰে পাজৰে ধুনীয়া লগা চৰাইবিলাক দেখিছেই জানো কিন্তু বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কিছুমান ৰেয়াৰেষ্ট অথবা বিৰল আৰু তাৰ লগতে ধুনীয়া লগা আৰু অদ্ভুত কিছুমান চৰাই দেখুৱাম গতিকে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব সো লেটস গেট ষ্টাৰ্টেড এই লিষ্টৰ নাম্বাৰ 5ত আছে সুপাৰ বাৰ্ড অফ পেৰাডাইজ এই নামটো এই কাৰণে ৰখা হৈছে কাৰণ এই চৰাইবিলাক দেখিবলৈ বহুতো সুন্দৰ এই চৰাইবিলাকৰ ৰং কলা কিন্তু এইবোৰৰ গলত চিকপিকাই থকা নীলা ৰঙৰ অংশ পোৱা যায় যাৰ বাবে ইহঁতক দেখিবলৈ বহুতো ধুনীয়া যেতিয়া এই চৰাইবিলাকে ডেন্স কৰে তেতিয়া গলৰ পৰা কিছু অংশ বাহিৰলৈ ওলাই দিয়ে এই চৰাইবোৰে মেল বিলাকে ফিমেল বিলাকক এট্ৰেক্টিভ কৰিবলৈ এনেকুৱা কৰে আৰু এনেকুৱা কৰিলে বহুতো সুন্দৰ দেখিবলৈ বন্ধুসকল এই লিষ্টৰ নাম্বাৰ 4ত আছে দি গ্ৰেটাৰ চিজ গ্ৰাউছ এই চৰাইবিলাক দেখিবলৈ বেলেগ চৰাইবোৰতকৈ বহুতো বেলেগ এই চৰাইবোৰ নৰ্থ আমেৰিকাৰ সকলোতকৈ ডাঙৰ চৰাই আৰু এই চৰাইবোৰৰ পিছফালে কটাৰ নিচিনা থাকে আৰু আগফালে দেখিবলৈ বহুতো বেলেগ বন্ধুসকল এই লিষ্টৰ নাম্বাৰ 3ত আছে কাছুৱাৰী বন্ধুসকল আপোনালোকে যদি হঠাৎ 6 পৰা 10 ফুটৰ ওখ এটা চৰাই দেখা পায় তেনেহলে আপোনালোকে কি কৰিব হয় বন্ধুসকল কাছুৱাৰী নামৰ এই চৰাইবিলাক 6 পৰা 10 ফুট ওখলৈ পোৱা যায় অষ্ট্ৰেলিয়া আৰু নিউ গিনিত পোৱা এই চৰাইবোৰ ওখৰ লগতে 50 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্পীডত দৌৰিবলৈ পাৰে বন্ধুসকল এই লিষ্টৰ নাম্বাৰ 2ত আছে গিয়নিয়ান কক অফ দি ৰক এই চৰাইবোৰ গিয়নান আৰু কলম্বিয়াত পোৱা যায় এই চৰাইবোৰ বহুতো বেলেগ আৰু সুন্দৰ আৰু এই চৰাইবোৰ বেছিকৈ জংঘলৰ হিলবিলাকত থাকে বন্ধুসকল নাম্বাৰ 1টো জনাৰ আগতে এই ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে আৰু যদি চাই ভাল লাগিছে তেনেহলে প্লিজ এটা লাইক কৰিব আৰু প্লিজ বন্ধুসকল মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকল এই লিষ্টৰ নাম্বাৰ 1ত আছে শ্ববিল এই চৰাইবোৰ বহুতো ৰেয়াৰ মানে এই চৰাইবোৰ বৰ্তমান কম সংখ্যকহে পোৱা যায় বৰ্তমান সময়ত এই চৰাইবিলাক বিলুপ্ত হোৱাৰ পথত যাই আছে আৰু এই চৰাইবোৰ ডাইনাছৰৰ বংশৰে বুলি কোৱা হয় আমেৰিকাত পোৱা এই চৰাইবোৰৰ ডেউকা দুখন 8 ফিটলৈ বাঢ়ে বন্ধুসকল আপোনালোকৰ কোনটো চৰাই প্ৰজাতি ভাল লাগিছে কমেণ্টত জনাব এনিৱে থ্যাঙ্কস ফৰ ওয়াচিং